নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আসাম জ্ঞান কেমো ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা। আজি আমি আলোচনা কৰিব গৈছোঁ সবাতোকৈ আপোন ষষ্ঠ শ্ৰেণীৰ পাঠ নং 1 পাঠটি আমি সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু তোমালোকে যদি ভিডিঅ'টো ভাল লাগে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। সো আজি আমি প্ৰথম কুৱেশ্যনত দিয়া আছে কবিতাটিৰ শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া, 2 নম্বৰ কবিতাটি আবৃত্তি কৰা, 3 নম্বৰ কোৱা আৰু লিখা। তোমালোকে সেইটো নিজে কিতাপৰ পৰা চাই ল'বা, ঠিক আছে। আৰু আমাৰ প্ৰথম প্ৰশ্ন দিয়া আছে ক নম্বৰ, কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? উত্তৰ, কবিয়ে মোৰ আই, মোৰ দেশ আৰু মোৰ ভাষাক সবাতোকৈ আপোন বুলি কৈছে। আমাৰ খ নম্বৰ প্ৰশ্ন দিয়া আছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? উত্তৰ, কবিয়ে নদী জান জুৰি আদিক প্ৰাণৰ চিনাকি বুলি কৈছে। গ নম্বৰত দিয়া আছে কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কবিয়ে কোৱা হৈছে? উত্তৰ, কবিতাটিত অন্তৰৰ ভাৱ সুখ দুখ স্নেহ শান্তিৰে প্ৰকাশ পোৱা বুলি কৈছে। ঘ নম্বৰত দিয়া আছে কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? কবিয়ে মোৰ আই, মোৰ দেশ, মোৰ ভাষাক লৈ জগতখন চিনি পাবলৈ আশা কৰিছে। ঙ নম্বৰত দিয়া আছে সুবিশাল পৃথিৱীত কাৰ হাতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে? উত্তৰ, কবিয়ে সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ ইচ্ছা কৰিছে। আমাৰ 4 নম্বৰ প্ৰশ্ন দিয়া আছে কবিতাটিৰ মূল ভাৱ লিখা। মই বহুত সহজ সৰলকৈ লিখি দিয়া হৈছে। উত্তৰ, কবিতাটোত কবিয়ে এই দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ কাৰণ হ'ল আইৰ কাৰণে আমি জগতখন চিনি পালোঁ। আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। সেই ফালৰ পৰা দেশখন আমাৰ বাবে আপোন আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। আমি আমাৰ মাতৃভাষাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, গতিকে মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন, ঠিক আছে। চ' আমাৰ নেক্সট কুৱেশ্যন এতিয়া। চ' তোমালোকে নেক্সট কুৱেশ্যন যোৱাৰ আগত যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, ঠিক আছে। চ' আমাৰ নেক্সট কুৱেশ্যন, 5 নম্বৰ, পাঠৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। উত্তৰ, কেইটামান মই দি দিছোঁ, বাকী তোমালোকে কিতাপৰ পৰা চাই লিখিব পাৰিবা। আই, চিনাই, চহকী, চিনাকি, সুৰীয়া, কুমলীয়া, জগত, লগত, সুখ দুখ, ঠিক আছে। চ' আমি এতিয়া নেক্সট কুৱেশ্যনত যাম। 6 নম্বৰ প্ৰশ্নত নিৰ্দিষ্টতাবাচক প্ৰত্যয় টু, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। যেনে উদাহৰণ দিয়া আছে, এইখন ধুনীয়া ধৰণী, মানে এই যোগ খন সমান কি হৈ গ'ল? এইখন। উত্তৰত দিয়া আছে তিৰোতা যোগ জনী সমান তিৰোতাজনী, ছাতি যোগ টু সমান ছাতিটো, কেঁচুৱা যোগ টি সমান কেঁচুৱাটি, ঘৰ যোগ খন সমান ঘৰখন, কিতাপ যোগ খন সমান কিতাপখন, ছোৱালী যোগ জনী সমান ছোৱালীজনী, ফুলনি যোগ খন সমান ফুলনিখন, নৈ যোগ খন খনি সমান নৈখনি, পৰ্বত যোগ খন সমান পৰ্বতখন। আমাৰ 7 নম্বৰ প্ৰশ্ন দিয়া আছে বাক্য ৰচনা কৰা। উত্তৰ, শুৱনি, আমাৰ গাঁওখন দেখিবলৈ বৰ শুৱনি। সুৰীয়া, আইতাৰ মুখৰ সুৱদী সুৰীয়া বিয়ানামবোৰ শুনি বৰ ভাল লাগিছে। ধুনীয়া, গোলাপ ফুল দেখিবলৈ বৰ ধুনীয়া। চহকী, মানুহৰ ঘৰ চহকী হ'লেও বৰ কৃপণ। কুমলীয়া, চোৱাচোন বঙালীহঁতে কেনেকৈ চাহ গছৰ কুমলীয়া পাতবোৰ ছিঙি আছে। তোমালোকে বঙালীৰ ঠাইত বেলেগ নামো লিখিব পাৰা, যিকোনো নাম লিখিব পাৰা। সুবিশাল, সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি। চ' আমি এতিয়া নেক্সট প্ৰশ্নত যাম, আমাৰ 8 নম্বৰ প্ৰশ্ন। চ' যদি তোমালোকে ভিডিঅ'টো চাই আছা তেন্তে লাইক কৰি দিয়া, আৰু যদি তোমালোকৰ লগৰ আছে লগৰবোৰকো তোমালোকে শ্বেয়াৰ কৰি দিবা, ঠিক আছে, যাতে ইহঁতে সকলো কুৱেশ্যন এনচাৰ পাই থাকে। এতিয়া আমাৰ নেক্সট কুৱেশ্যন 8 নম্বৰ, কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। উদাহৰণ কিতাপত তোমালোকৰ আৰু দিয়া থাকিব পাৰে, মই কেইটামানহে দিছোঁ তোমালোকক। জান জুৰি, গছ লতা, নগৰ গাঁও, সুখ দুখ, বাকী তোমালোকে কিতাপৰ পৰা চাই লিখিব পাৰিবা। 9 নম্বৰ প্ৰশ্ন দিয়া আছে আমাৰ, তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা। উত্তৰ, হ'ব নহ'ব, খেলোঁ নেখেলোঁ, ধুওঁ নুধুওঁ, যাম নাযাম, শুনা নুশুনা, দিম নিদিম, কৰোঁ নকৰোঁ
আৰু আমাৰ লাষ্টত দিয়া আছে লিখো নিলিখো ঠিক আছে আমাৰ 10 নম্বৰ প্ৰশ্ন দিয়া আছে কবিতাটি থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা এতিয়া তোমালোকক অকমান জনাই দিম বিশেষ্য আৰু বিশেষণ মানে কি বিশেষ্য হৈছে যিবিলাক নাম বুজোৱা শব্দ যেনে ৰাম গছ লতা পানী বায়ু যিকোনো নাম বুজোৱা শব্দবোৰক আমি কি বুলি কওঁ বিশেষ্য পদ বুলি কওঁ আকৌ বিশেষণ মানে হৈছে গুণ বুজোৱা ফৰ এক্সাম্পল ধুনীয়া আপোন শুৱনি সুবিশাল ঠিক আছে ভাল সেইবিলাক হৈছে এটা গুণ যাক নেকি বিশেষণ পদ বুলি কোৱা হয় এতিয়া আমাৰ বিশেষ্য পদত দিয়া আছে আই গছ লতা ফুল ধৰণী দেশ নগৰ গাঁও তাৰপিছত আৰু বিশেষণ পদত দিয়া আছে সবাতো শুৱনি আপোন ধুনীয়া চহকী সুৰীয়া কুমলীয়া সুবিশাল আৰু তোমালোকে কবিতাটিত আৰু বেলেগো পাবা তোমালোকে সেইটো নিজেও লিখিব পাৰিবা ঠিক আছে কিয়নো মই অলৰেডি বুজাই দিছোঁ বিশেষ্য আৰু বিশেষণ মানে কি চ' তোমালোকে কিতাপৰ পৰা চাই কেইটামান লিখি ল'বা নিজে ঠিক আছে চ' আমি এতিয়া নেক্সট কুৱেশ্যন যাম আমাৰ 11 নম্বৰ প্ৰশ্ন দিয়া আছে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ক নম্বৰ মই মোৰ আইক ডেছ পাওঁ উত্তৰ কি হ'ব ভাল খ নম্বৰ দিয়া আছে মই মোৰ মাতৃভাষাক কি কৰোঁ আমি উত্তৰ হ'ব শ্ৰদ্ধা কৰোঁ ঠিক আছে গ নম্বৰ আমি আমাৰ স্বদেশক লৈ কি কৰোঁ গৌৰৱবোধ কৰোঁ হয়নে উত্তৰ হ'ব আমাৰ গৌৰৱ আমাৰ 12 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ স্তৱকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো স্তৱক কাৰ উদ্দেশ্য ৰচিত হৈছে কোৱা মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পোৱাত ইয়াত কাৰ বিষয়ে কোৱা হৈছে আমি উত্তৰ লিখিব লাগিব দেশ মাতৃৰ বিষয়ে লিখা হৈছে আমাৰ খ নম্বৰ প্ৰশ্ন কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌখনা মিঠা মাতে পাহৰি ভাগৰ ইয়াত কোনে তুলি তালি কৰিলে আমাক ইয়াত মাতৃক লিখিব লাগিব নিজৰ মা ঠিক আছে মাতৃ চিৰচেনেহী মোৰ ভাষা জননী উত্তৰ কি হ'ব মাতৃভাষাৰ বিষয়ে ইয়াত লিখা হৈছে ঠিক আছে মোৰ ভাষা আমাৰ মাতৃভাষা লিখা হৈছে ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনে যাম আমাৰ 13 নম্বৰ প্ৰশ্নত অসমৰ যিকোনো তিনিগৰাকী সাহিত্যকৰ নাম লিখা উত্তৰ 1 নম্বৰ অতুল চন্দ্ৰ হাজৰিকা 2 নৱকান্ত বৰুৱা 3 ভৱেন্দ্ৰনাথ শইকীয়া আমাৰ 14 নম্বৰ প্ৰশ্নত তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা উত্তৰ মোৰ জন্মভূমি অসম ই ভাৰত ৰাজ্যৰ অন্যতম এখন অংগৰাজ্য অসম ভাৰতৰ একেবাৰে পূব দিশত অন্তৰ্গত অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে মৰাপাট আৰু চাহ খেতিৰ বাবে অসম বিখ্যাত এটা খড়গযুক্ত গড়ৰ বাবে অসম বিখ্যাত অসমৰ বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু প্ৰাকৃতিক সম্পদেৰে ভৰ্তি হ'লে অসমৰ বহুতো বানপানীৰ লেখীয়া বহুতো দুৰ্নীতি আৰু প্ৰাকৃতিক সমস্যা আছে তোমালোকে বেলেগ ধৰণেও লিখিব পাৰিবা মই যেনেদৰে লিখি দিছোঁ তেনেকৈও লিখিব পাৰিবা ঠিক আছে তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন আছে 15 নম্বৰ কুৱেশ্যনত তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা তোমালোকে নিজৰ মাতৃৰ বাবে কবিতা লিখিব কৈছে যদি তোমালোকে লিখিব নোৱাৰা তেন্তে কমেণ্টত জনাই দিবা মই লিখাই দিম ঠিক আছে আমাৰ 16 নম্বৰ প্ৰশ্নত হাতৰ ভাঙা নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পায় নৰে উত্তৰ কি হ'ব আমাৰ চশমা ক-আইটি টপৰাই কাটি নিলে বাঢ়ি যায় উত্তৰ কি হ'ব সূতা তাৰপিছত গ নম্বৰ দি মৰিল কোন উত্তৰ দধিচি ঘ নি মৰিল কোন উত্তৰ ৰাৱণ ইং নম্বৰ নিদি মৰিল কোন দুৰ্যোধন প্ৰথম 6 নম্বৰ নকৈ মৰিল কোন জয়মতী চ' সেইকেইটাই আছিলে সবাতোকৈ আপোন পাৰ্টিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকে যদি আজি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰি দিবা আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোত নতুনকৈ ভিজিট কৰিছা যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা ঠিক আছে চ' আজি আমি ইমানতে সামৰিছোঁ তোমালোকক লগ পাম নেক্সট ভিডিঅ'ত ঠিক আছে